মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু জয় জয়তে নৱবৰ্ষৰ ইংৰাজী শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মাঘ বিহুৰ শুভেচ্ছা আগন্তুক মাঘ বিহুৰ শুভেচ্ছা সকলো ৰাইজক জনাইছোঁ আৰু আমাৰ এয়া আৰ্টিকুল লাইক কৰাৰ কাৰণে এইবাৰ নতুন প্ৰচেষ্টাৰে এইবাৰ আমাৰ গোটাই উদীয়মান ডেকা ল'ৰাসকলে নতুন ধৰণৰে কিবা কৰিম বুলি ভাবিছে আৰু আগতকৈ এতিয়া উন্নতই হৈছে এতিয়া আজিকালি কৰড ব্যৱহাৰ কৰিছে কৰড ব্যৱহাৰ কৰিলে সমান হয় খুঁটাবিলাক দেখিবলৈও ধুনীয়া হয় আৰু তেওঁ আচলতে মিস্ত্ৰীও ড্ৰাইভাৰো তেওঁ সম্পূৰ্ণখিনি তেওঁ মানে জানে খুঁটাখিনি দিয়া হৈছে তেন্তে ৰাইজসকল সকলোৱে গম পাইছেই আমি বিহুৰ বাবে ভেলাঘৰ বনাই আছোঁ আগন্তুক বা ভিডিঅ'টো দিয়ালৈকে যিয়ে নহওক আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল চাবা ভৰিত পৰিব ৰাইজ আপোনালোকে ভাবিছে চাগৈ আমি ৰাতি কিয় কাম কৰি আছোঁ আচলতে আমি সকলোবোৰে দিনত কামলৈ যাওঁ আমাৰ হাতত দিনত কাৰোৰে সময় নাথাকে যাৰ কাৰণে এতিয়া আমি ৰাতি প্ৰায় 11:30মান বাজিত এয়া বিহু ঘৰৰ যা যোগাৰ কৰি আছোঁ তেওঁ বিহুৰ দুদিন আগত ঠিক আছে कहाँ गया था तुम বিহু ঘৰ কাহে नहीं बना है तने बिहारी माने तने बेसी बनाबहे লাগে এবিলাক অসমীয়া মানুহবিলাকৰ লগত মই বিহাৰী আমাৰ ছট পূজা আছে আমাৰ বিহু নাই তোৰ নামটো কি কল্পনা দাস তো বিহাৰী হা তো ছট পূজা আছে তে ছট পূজা কপাই এইটো আমাৰ ধ্ৰুৱ তামুলী ধ্ৰুৱ ডাঙৰীয়া এইটো নিখিল ডাঙৰীয়া অকণমানতে টিঙিচকৈ খং উঠে না আমাৰ বিহু ঘৰ আধা অংশ হৈয়ে গ'ল দেখোন মাৰি আপোনাৰ কিবা ক'বলগীয়া আছে কওক মোৰ যেন তেনে ঢেলা ঘৰটো হৈ গ'লেই হ'ল আৰু ভেলাঘৰটো হৈ গ'লেই হ'ল আজি দুমাহীৰ ৰাতিপুৱা আমি এনেকৈ ভেলাঘৰ জ্বলাবৰ বাবে সকলো গাঁৱৰ মানুহ এতিয়া একগোট হৈছোঁ অকণ পিছতে আমি ভেলাঘৰ জ্বলাম আমাৰ বাকীবোৰ অহাই নাই ৰাতি শুওঁতেও দেৰি উঠোঁতেও দেৰি
এতিয়া আমি বিহু ঘৰৰ শেষ পৰিণতিত আহি পাইছোঁ। এতিয়া আমাৰ বিহু ঘৰ জ্বলোৱাৰ সময়। তে আমাৰ গাঁৱৰে ডাঙৰ ডাঙৰ বয়সস্থসকলে বিহু ঘৰৰ 7 পাক ঘূৰি তাৰপিছত বিহু ঘৰত এতিয়া জুই লগাব। এইটো হিৰক, ই এনেই দৌৰি দৌৰি যাব বিচাৰিলে কিন্তু নোৱাৰিলে, শেষত অকণমান লৈ এয়া জ্বলাব গৈছে। তে সকলোলৈ বিহু ঘৰৰ এই জুইকুৰাই যেনেকৈ দাহ কৰিছে তেনেকৈ যেন সকলোৰে দুখবোৰ আমাৰ দাহ হৈ যায়, তাৰে কামনাৰে আজিৰ বিহু ঘৰ আমি জ্বলাই দিলোঁ। এনেকৈ আমি ভোগালী বিহুৰ শেষৰ ধৰক দুমাহীৰ দিনাখন ভেলাঘৰ জ্বলাই আমাৰ বিহু পাতিলোঁ। প্ৰীতিৰে আমি সদায় আমি এনেধৰণৰে বিহু ঘৰ বনাই যাম আৰু এনেধৰণে বিহুৰ প্ৰীতিভোজ খাই যাম। ধন্যবাদ, থেংক ইউ।